হেল্ল' হাই নমস্কাৰ আৰু গুড মৰ্ণিং দে সকলোকে। আজি 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস। আজি আকৌ আমি মাক জীয়েক দুয়োজনী সোনকালে উঠিলোঁ, আনকালে আকৌ হাৰেই নাপাওঁ। ৰ'দটো চাওকচোন, খাওঁ খাওঁ মূৰ্তি ধৰি ওলাইছে। বেলিটোৱে ভাবিব লাগিছিলে ল'ৰা ছোৱালীবোৰ ইমান হেঁপাহত দৌৰিবলৈ ওলাই আহিছে, ভল্টেজটো বোলে অলপ কমাই দিওঁচোন, সেইটো নাই, বৰ এটিটিউড মানে। বাৰু সেইবোৰ বাদ দিয়ক, যিহেতু আমাৰ ঘৰ ৰাস্তাৰ কাষতে, গতিকে আমি দুয়োজনী আগফালে লৈ ল'ৰা ছোৱালীবোৰ দৌৰা চাই আছোঁ। আজিৰ দিনটো সমগ্ৰ অসমতে মাৰাথন দৌৰ প্ৰতিযোগিতা পাতি অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন উদযাপন কৰা হয়। তাৰ মাজতে কথা এটা ক'বলৈ পাহৰিয়ে গৈছিলোঁ নহয়। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিটো আছে, ভাল পালে ফ'ল' এটা কৰি দিব আৰু পাই।